হাই গাইজ, আজি হৈছে বিহুৰ দিনা আৰু মই এতিয়া যাবলৈ আহিছোঁ বিহু চাবলৈ। গান্ধী ফিল্ডত বিহু আছে মৰিগাঁৱৰ, তো মই এতিয়া তাতে যাবলৈ আহিছোঁ। আৰু মই এতিয়া আছোঁ বাহঁতৰ ঘৰত, আইনু বাহঁতৰ ঘৰত। তাইৰ ওচৰত আহিছোঁ, তাইৰ লগত একেলগে যাম আৰু বিহু চাবলৈ। চ' ভিডিঅ'টো আৰম্ভ কৰিলোঁ, চাই থাকিব, গোটেইখিনি দেখাই থাকিম বাৰু। চাই আছে খোৱাবি আমি এতিয়া যাব খোৱাবি আহি পালোঁ বিহু ফালে। এয়া মেলাও হৈ আছে আৰু এয়া বিহু হৈ আছে। এই পুৰণি কলীয়া কচু যাকে চাওঁ বোলো তাকে মই নেদেখো কিনো জুয়ে লগা চকু চেলেং বাখৰত ৰাঙলী মদাৰত আকৌ চেলেং বাখৰত ৰাঙলী মদাৰৰ পাত আচ্ছা আমি এতিয়া মেলা চাব আহিছোঁ। এয়া বিহু চালোঁ, এতিয়া আকৌ মেলা চাম। যা বাইদেউ কাপোৰ দোকানতে সোমালে মেলা এয়া সৰু পোৱালি খেলনা। ৰঙাটা পিন্ধাৰ কাৰণে বেছি বেয়াহে লাগিছে। এইটো বুজি পাইছ ভয় লাগে ভয় লাগে। আমাৰ চিঞৰ বাখৰ Guys,
আমি মেলা চাইও আহিলোঁ আকৌ অলপ বিহু চাওঁ বিহু চাই যামগৈ আৰু ঘৰত আঞ্চলিক বিহুৱা দল চৰাইবাহী তেওঁলোকৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু ৰঙালী বিহুৰ আন্তৰিক এয়া মেলা হৈ আছে আনন্দ মেলা চ' গাইজ এতিয়া ৰাতি 8:30মান বাজিলে মই এতিয়াহে আহি পাইছোঁ বিহু চাই চ' ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই